উজনিৰে ৰেল খনি বুকুতে চলিছে নামনিৰে ধুমুহা মনতে পৰিছে তো হে গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল কেজি আছামৰ নতুন আপোনাৰ স্বাগতম জনালোঁ আজি বহুত দিনৰ আপোনালোকৰ ভিডিঅ' আগবঢ়াব লৈছোঁ তো যদি কিবা বান্ধি হৈছে ক্ষমা কৰি দিব আৰু বহুত দিন ভিডিঅ' দিয়া নাই তো সেই আপোনালোকৰ মাজত ক্ষমা কৰিছোঁ আৰু তো ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু ধৰক আজি ভোগালী বিহু চমু চাপি আহিছে তো আজি ভোগালী বিহু আমাৰ ঘৰৰ ওচৰতে আমাৰখন গাঁও নহয় ইখন গাঁৱৰ ধৰক তামুলী কথা বুলি কয় তালৈ গৈ আছোঁ আমি আৰু তাত গৈ পেলাই আজি ভেলাঘৰ বৰ ধুনীয়াকৈ বনাইছে আপোনালোকক দেখাম তাৰ ৰংঘৰ বনাইছে বুলি কোৱা শুনিছোঁ তো আমি তালৈ যাওঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে ব'লক দেৰি নকৰোঁ ভিডিঅ'টো গৈ থাকোঁ তো গাইজ এতিয়া আমি যাবলৈ লৈছোঁ আৰু এতিয়া পোহৰটো অকণমান আন্ধা হৈ আছে তো মোৰ লগত তামুলী যাব তামুলী অকণমান পোহৰলৈ আহা আমাৰ এই তামুলী যাব মোৰ লগত তামুলী হাই এটা দি দিয়া হাই তামুলী যাব তামুলী যাবানে ঠিক আছে কেনেকুৱা লাগিব এনজয় কৰিবাতো ভাল ভাল ঠিক আছে গৈ থাকোঁ ৰাস্তাত মই তাত গৈ লগ পাই আছোঁ তো ব'লক ষ্টেডিয়াম নমাই দে ধুনীয়া হৈ আছে আহিলা এয়া ক এয়া এখন চাবলৈ তো গাইজ আহি পালোহি ভেলাঘৰ তো অলপ আপোনালোকৰ দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ অলপ দেখাম এইফালে কাম কৰি আছে চাব পাৰে হাতে দিয়া কেনেকুৱা লাগিছে অঁ বঢ়িয়া বঢ়িয়া কষ্ট হৈছে তেতিয়াহ'লে ন বঢ়িয়া অঁ ভাল লাগিছে আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিছোঁ ভেলাঘৰ এই ভিতৰৰ অংশটো মই ভাত খাম তো গাইজ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ যিমানখিনি পাৰিছোঁ তো প্ৰস্তুতি হৈছেগৈ আৰু দেখা পাইছোঁ আৰু কাম লাগি আছে তো এইবিলাক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম অলপমান ঠিক আছে এইফালে খানা আয়োজন কৰা হৈছে কিবা এটা কওক এয়া মানে মাঘৰ বিহুৰ প্ৰস্তুতি মানে মেজি তলত থকা যোজা চলিছে আৰু ল'ৰাসকলে আমাৰ দিনে ৰাতিয়ে মানে কাম কৰি আছে তেওঁলোকৰ কাৰণে আমি খাদ্য যোগান ধৰিবলগীয়া হৈছে ইয়াত ল'ৰাখন আমাৰ এতিয়া বৰ্তমান নাই বাৰু তেওঁলোক অলপ দেৰি পিছত পাবহি আজি খানাত পিছে কি কি আছে আজি খানাত আছে তোমাৰ ডিমৰ দম হ'ব তাৰপৰা তোমাৰ আলুগুটি দালি বন্ধাকবি দি এনেকুৱা এখন চব্জি বনাই
তাৰপৰা নিউট্ৰেলাৰ লগত থাকিব ধুনীয়াকৈ জলকীয়া দি আৰু বনাই আৰু এসাঁজ ধুনীয়াকৈ ল'ৰাখিনিয়ে খাব বুলি ভাবিছোঁ, আশা ৰাখিছোঁ। ঠিকে আছে। তেওঁলোকৰ যিখিনি বাঞ্ছা তাৰমানে পূৰ্ণ হ'বলৈ আৰু বিশেষ দিন মানে তোমাৰ কালিলৈ দিনটো আছে হাতত। হয়। সম্পূৰ্ণ ৰংঘৰ ভাগ তাৰমানে ৰাইজৰ কাৰণে এৰি দিয়া হ'ব তাৰমানে। হয় হয়। ইয়াকে কৈ মোৰ বক্তব্য সামৰিম। ঠিক আছে। আৰু এইফালে দাদা লাগি আছে, দেখাবলৈ চেষ্টা কৰিছোঁ। এইজন আমাৰ মোৰ লগৰ সহপাঠী। হয় দাদা, এইফালে চাই দিব অকণমান। এয়া আমাৰ ভাতত মানে ভাতত লাগি আছে ন? এয়া আমাৰ ভাতত লাগি আছে। হয় হয়। তাৰপৰা এয়া আমাৰ আছে আমাৰ ভাইটি অভিজ্ঞতাত ব্যস্ত। কেনেকুৱা লাগিছে? মজা মজা লাগিছে ন? মজা। ঠিক আছে, লাগি থাকা। আৰু সকলো এই মানে ৰাইজলৈ আমাৰ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰা হৈছে। হয় হয়। ঠিক আছে, আপোনালোকক আৰু দেখাবলৈ চেষ্টা কৰি আছোঁ অলপমান দৃশ্যাংক। হয় মোকো ন? কেনেকুৱা হৈছে? ভালে আছে। প্ৰস্তুতি ঠিকে আছে? লাগি আছে ন? ঠিক আছে। তো এইটো আপোনালোকে চাব পাৰে। তো এইফালে এওঁলোকে দাদাহঁতে এইফালে কিবা বনাই আছে, বহাব এইফালে আমাৰ নিয়ামদা। হয় নিয়ামদা, কিবা এটা কওক। ভাল এই ভোগালী শুভেচ্ছা দিলোঁ সকলোকে। হয়, এই কি বনাই আছে? এখন চকী চকী বনাই আছে ন? ঠিক আছে। আৰু এইফালে ভাইটি এটা লাগি আছে, মোবেন দাদা লাগি আছে। ৰছীডাল ৰছীডাল সৰু বনা ঐ কিবা কওক। চবকে ভোগালী বিহু শুভেচ্ছা থাকিলে। হয় ঠিক আছে। ৰাহুল কেনেকুৱা লাগিছে? মজা। ভাল লাগিছে? এনজয় কৰিব নে পূৰা এইবাৰ? টকাইষ্টা অলপ ওপৰলৈ উঠি গৈ দেখাওঁ আপোনালোকক। ঠিক আছে। ওপৰ নজাটো ওপৰৰ পৰা কেনেকুৱা লাগে অলপ দেখাবলৈ চেষ্টা কৰিব। ওপৰত তেওঁলোকে উঠা এইবিলাক বনাইছে, তো অলপ উঠি যাম। ঠিক আছে, আৰু উঠি যাম। তো এইফালে তেওঁলোকে কাম কৰি আছে, এইফালে কাম লগাই আছে, কাম কমপ্লিট হোৱাগৈ নাই। কাইলৈ মানে হ'বগৈ নে আজি হৈ যাব? আজি ৰাতি কমপ্লিট হৈ যাব ন? আজি ৰাতি লাগিব আৰু এই ওপৰতো বহুত কষ্ট কৰি বনাইছে তেওঁলোকে, তো ভাগৰ কাৰণে। চাব পাৰে অলপ আমাৰ মুকুন্দক মোৰ লগৰজনক দিম এতিয়া বাহিৰ ফালৰ পৰা দেখাবলৈ। উঠি যা। বন্ধুসকল, তেওঁ তেওঁলোকক সুধিবলৈ চেষ্টা কৰিছোঁ। তো এই কামটো কিমান দিনৰ প্ৰস্তুতি? কামটো প্ৰায় আমাৰ 20 দিনমানৰ আগৰ প্ৰস্তুতি। 20 দিনমানৰ আগত। 20 দিনমানৰ আগত তোমালোকে কামটো ষ্টাৰ্ট কৰিছিলা আৰু এইটো এতিয়া অলমষ্ট হৈছেগৈ আৰু হয়নে? অলমষ্ট হৈছে, 90% কাম হৈছে। এতিয়াও 10% কাম এতিয়াও মানে আজি ৰাতি হৈ যাব চাগে? আজি ৰাতিলৈ হৈ যাব, কমপ্লিট হৈ যাব। তো আপোনালোকে দেখিবলৈ পাইছে, মই দেখাই আছোঁ আপোনালোকক গোটেইখিনি কাম। এতিয়াও কাম ষ্টাৰ্ট হৈ আছে, লাগি আছে তেওঁ। তো বিহুলৈও বেছি দিন নাই আৰু পালেহি আৰু বিহু আৰু পৰহিলৈ পালেহিয়ে বিহু আৰু। তো এইফালে সুধিছোঁ কেনেকুৱা পাইছা? কাম লাগি আছে চাগে? লাগি আছোঁ। অঁ হয়। তো কষ্ট হৈছে আৰু কষ্ট হৈছে, কষ্ট নকৰিলে জানো হ'বগৈ? সেইটো হয় বাৰু। দিনে নিশাই আমি কষ্ট কৰি ৰংঘৰটো প্ৰস্তুত কৰি উলিয়াইছোঁ। আৰু মাথো বেছি সময় নাই, আৰু কেইটামান মুহূৰ্তত আমি ৰংঘৰটো সম্পূৰ্ণ সাজি প্ৰস্তুত কৰি উলিয়াম বুলি আশা ৰাখিছোঁ। হয়, নামটো কৈ দিয়া তোমাৰ? মোৰ নামটো শ্ৰী ধৰ্মেশ্বৰ শইকীয়া। অঁ হয়। আৰু কিবা এটা ক'বা নেকি চেনেলটোৰ বিষয়ে? কিবা এটা শুনি চাবলৈ কৰিবলৈ কিবা এটা কৈ দিয়া আৰু ৰাইজসকলক চাবলৈ আমি অনুৰোধ জনাইছোঁ যাতে এই ৰংঘৰটো সকলোৱে মিলিজুলি উপভোগ কৰিবলৈ। হয়, আৰু আগন্তুক ভোগালী বিহু শুভেচ্ছা থাকিলে। ধন্যবাদ। তো আপোনালোকক দেখাই আছোঁ। আৰু এইফালে টেবুল এখনো হৈছেগৈ চাগে ন? এখন হৈছেগৈ, দেখাই দিওঁ অকণমান। এখনো আজিয়ে বনোৱা হৈছে? এখন আজি তোমাৰ বেছি, এখন আজি বনোৱা হৈছে, চাব পাৰে। অলপমান লাইটটো অকণমান হেৰি হৈ আছে। এইখনতো বেছি হোৱা নাই চাগে বনোৱা? দেৰি হোৱা নাই, আমি খন্তেক সময়ৰ মাজতেই এই তোমাৰ চকীখন প্ৰস্তুত কৰি উলিয়াইছোঁ। হয়, লগৰ 3জনে সকলোৱে যাতে ইয়াত বহি উপভোগ কৰিব পাৰে। বাকী এইফালে তেওঁলোকেতো কাম লগাই আছে, পূৰা নন ষ্টপ কাম লগাই আছে দিন ৰাত ন? দিন ৰাত সমান কৰি থকা হৈছেগৈ। হয় হয়, দিন ৰাত হোৱাৰ কাৰণেতো ইমানটো হ'লগৈ ন? কষ্ট কৰিছোঁ যথেষ্ট, সেই কষ্টৰ আশা পূৰণ কৰিম বুলি পেলাই খানাও বনাই থকা হৈছে। ৰান্ধনি অলপ দেখাই দিওঁ, বনাই থকা হৈছেগৈ। হয় হয়, আৰু দেখাই দিওঁ দাদা অলপ।
আপোনালোকে দেখিবলৈ পাইছে তামোল পথাৰ যুৱকসকলে বিহুত ভেলাঘৰ ৰংঘৰ আৰ্হিত তামোল পথাৰ বাকৰিত ৰংঘৰ তো বন্ধুসকল ভিডিঅ'টো ইমানটোৱে আছিলে আজি ভিডিঅ'টো তো যিমানখিনি পাৰিলোঁ মই দেখাবলৈ চেষ্টা কৰিলোঁ মাঘৰ বিহুৰ যি প্ৰস্তুতি মই দেখাবলৈ চেষ্টা কৰিলোঁ যিমানখিনি পাৰিলোঁ আৰু বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ মইতো হোটেলখন খুলিলোঁ হোটেলখন খোলাৰ কাৰণে বহুত বিজি হৈ গ'ল তাতে এতিয়াও বিজি হৈ আছোঁ তেওঁ আপোনালোকৰ মাজলৈ বোলো ভিডিঅ'টা বহুত দিনৰ আগবঢ়াই দিওঁ বুলি ভাবি মই ভিডিঅ'টা আগবঢ়াই দিলোঁ আৰু কেনেকুৱা লাগিলে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰিবলৈ পাৰিব আৰু তেওঁলোকে বহুত কষ্ট কৰি ৰংঘৰ আকৃতি ভেলাঘৰ তৈয়াৰ কৰিছে আৰু তেওঁলোকক আশীৰ্বাদ কৰিব ঠিক আছে আৰু সকলোকে মোৰ ফালৰ পৰা নতুন বছৰৰ শুভেচ্ছা থাকিল আৰু লগতে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনালোকক তো যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰিবলৈ পাৰে তাতে বেল আইকন দবাই দিব আজি আহিছোঁ জয় অসম